This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. 2023 চনৰ মে মাহত ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰচলনৰ পৰা বন্ধ কৰে 2000 টকাৰ নোটৰ ব্যক্তি বা প্ৰতিষ্ঠানসমূহক বেংক আৰু ডাকঘৰৰ জৰিয়তে এই 2000 টকাৰ নোটসমূহ জমা কৰিবলৈ জনায় RBIয়ে এই ঘোষণাৰ 1.5 বছৰৰ অধিক সময় পাৰ হ'ল এতিয়াও ব্যৱহাৰ হৈ আছে নেকি 2000 টকীয়া নোটৰ যদি কাৰোবাৰ ওচৰত এতিয়াও 2000 টকীয়া নোট আছে তেন্তে কি কৰিব প্ৰচলন বন্ধ কৰা 2000 টকীয়া নোট সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে দিছে গুৰুত্বপূৰ্ণ আপডেট RBIয়ে প্ৰকাশ কৰে যে 2000 টকীয়া নোটৰ 98.15% বেংকিং ব্যৱস্থালৈ ঘূৰি আহিছে কিন্তু এতিয়াও 6577 কোটি টকাৰ নোট ৰাইজৰ হাতত আছে কলকাতাকে ধৰি 19টা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যালয়ত 2000 টকাৰ নোট জমা কৰিব পাৰি কলকাতাৰ RBI কাৰ্যালয়তো 2000 টকাৰ নোট সলনি কৰিব পাৰি ইয়াৰ উপৰিও নোটবোৰ ডাকঘৰৰ জৰিয়তে নিৰ্ধাৰিত RBI কাৰ্যালয়ত জমা কৰিব পাৰিব 2016 চনৰ 8 নৱেম্বৰত পুৰণি 500 আৰু 1000 টকীয়া নোট বাতিল কৰা হৈছিল সেই সময়ত নোটৰ অভাৱ পূৰণ কৰিবলৈ প্ৰচলন হৈছিল 2000 টকীয়া নোটৰ অন্যান্য নোট উপলব্ধ হোৱাৰ বাবে 2018-19 বৰ্ষত 2000 টকা নোটৰ ছপা বন্ধ কৰা হয় 2023 চনৰ 19 মেত RBIয়ে 2000 টকীয়া নোটৰ প্ৰচলন প্ৰত্যাহাৰ কৰে সেই সময়ত প্ৰচলিত 2000 টকা নোটৰ পৰিমাণ আছিল 3.56 লাখ কোটি টকা নিউজ ডেস্ক ৰিপৰ্ট TV9 আসাম